ঠেঙাল কছাৰীসকলৰ ৰীতি নীতি পৰম্পৰা যিবিলাকৰ আচলতে যি অন্যান্য জনগোষ্ঠীৰ সমূহৰ যি ধৰণে প্ৰচাৰ হৈছে ঠেঙাল কছাৰীসকলৰ সেই ধৰণে প্ৰচাৰ হোৱা নাই হৈছে যদিও সি সীমিত গতিকে আজি ঠেঙাল কছাৰীসকলৰ যি সমূহ লোকাচাৰ সেই লোকাচাৰসমূহৰ ভিতৰত যথেষ্টখিনি বস্তু সোমাই আছে গতিকে এই নাটকখনৰ জৰিয়তে ফুলাংগুৰি নাটকখনৰ জৰিয়তে টিম মেজাংকৰি মেঘমল্লাৰ এটা খুব লোকবাদ্যৰ এটা দল এই লোকবাদ্যৰ দলটোৰ যেতিয়া মোক এই প্ৰস্তাৱটো দিলে যে আমি এখন নাটক কৰিব বিচাৰিছো আৰু নাটকখন অকমান লোক সাংস্কৃতিক লৈ হলে ভাল হয় ফোক হলে ভাল হয় তেতিয়াই মই মনলৈ বহুত কেইখন নাটক আহিছিলে তাৰপিছত মই নাট্যকাৰ বিনয় শইকীয়া ভাতৃপ্ৰতিম বিনয়ৰ লগত মই কথা পাতিলো এতিয়া বিনয়ে ক'লে যে এনেকুৱা এটা বিষয়বস্তু আছে আপুনি চাব পাৰে বিনয়ে মোক থুলমূলকে নাটকখনৰ আভাস দিলে গতিকে মই খুব ভাল পালো আৰু সেইমতেই আগবাঢ়িলে গতিকে ফুলাংগুৰি নাটকখন পূৰ্ণাংগ ৰূপ পালে গতিকে টিম মেজাংকৰি মেঘমল্লাৰৰ পৰা এই 29 জনত আমি কলাক্ষেত্ৰত এই নাটকখনি আমি প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিম আৰু আমি আশাবাদী যে এখন খুব মননশীল নাটক দৰ্শকে উপভোগ কৰিবলৈ পাব ফুলাংগুৰি নাটকখন ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰত ৰচনা কৰা হৈছে অসমৰ অন্যতম ভূমিপুত্ৰ ঠেঙাল কছাৰীসকল অন্যান্য জনগোষ্ঠীসমূহৰ দৰে অসমৰ লোক সংস্কৃতিত অত্যন্ত চহকী এটা জনগোষ্ঠী আৰু ফুলাংগুৰি লগতে ঠেঙাল কছাৰীসকলৰ মাজত প্ৰচলিত হৈ থকা চাকচন ধৰা পৰম্পৰা বা তৰাচিৰা বিহু আৰু কেইবাটাও তেওঁলোকৰ জীৱন যাত্ৰাৰ যি শৈলী যি আচাৰ ৰীতি সেই সমূহ মানে আমি নাটখন সামৰি ল'বলৈ যত্ন কৰিছো মূলতঃ ঠেঙাল কছাৰী লোক সংস্কৃতিৰ ওপৰত আধাৰিত কৰা হৈছে লগতে ঠেঙাল কছাৰীসকলৰ ইতিহাসক সমল হিচাপে লৈ এটা কল্পনাৰ কাহিনীৰে তেওঁলোকৰ ঐতিহাসিক সমলবিলাকক আমি উপস্থাপন কৰিবলৈ যত্ন কৰিছো আৰু মই নিজেই এগৰাকী ঠেঙাল কছাৰী যুৱক হিচাপে সেইখিনি কৰিবলৈ যাওঁতে মোৰ যথেষ্টখিনি সৰুৰ পৰা যিহেতু দেখি আহিছো গতিকে সুবিধা হৈছে আৰু সেইখিনি মোৰ প্ৰাণত আছে গতিকে মই নাটকৰ ৰচনা কৰিবলৈ যাওঁতে মোৰ যথেষ্টখিনি ঠেঙাল কছাৰী ব্যক্তি হিচাপে মোৰ মানে সন্তান হিচাপে সুবিধা হৈছে ইয়াৰ উপাদান বেছিকৈ নাথাকে কিন্তু আছে কিন্তু মূলতঃ ইয়াত এগৰাকী নাৰীৰ যি জীৱন যুদ্ধ জাতিৰ প্ৰতি যি দায়বদ্ধতা জাতিৰ প্ৰতি যি প্ৰেম তেওঁৰ সংগ্ৰাম তেওঁৰ আত্মবলিদান এই কথাখিনি থাকিব আৰু ফুলাংগুৰিয়ে হৈছে সেইগৰাকী নাৰী